আজি আমি ডিসকাস কৰিম নৱম শ্ৰেণী গণিতৰ বহুপদ অধ্যায়টোৰ 2.1 নম্বৰ চেপ্টাৰটোৰ সকলোবোৰ প্ৰশ্নৰ উত্তৰ। ইতিমধ্যে মই আগৰ ভিডিঅ' কেইটাত বহুপদ অধ্যায়টোৰে 2.5 নম্বৰ চেপ্টাৰটো সম্পূৰ্ণ এনসাৰ কৰি দিয়া গৈছে। তোমালোকে যদি চোৱা নাই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে। কুৱেশ্যন নম্বৰ 1ত দিয়া আছে তলত দিয়াবোৰৰ ৰাশি এটা চলকযুক্ত বহুপদ আৰু কোনকেইটা নহয় তোমাৰ উত্তৰৰ যুক্তি দিয়া। 1 নম্বৰত দিয়া আছে 4x² - 36 + 7 এইটো বহুপদ হয়নে নহয় আমাক পৰীক্ষা কৰিব দিছে। আমি জানো বহুপদ হ'ব লাগিলে যিকেইটা চলক থাকে এইটোক চলক বুলি কয়, এইটোক সহগ বুলি কয় আৰু এইটোক ঘাত বুলি কয়। আৰু এই ঘাতটো সদায় পূৰ্ণ সংখ্যা হ'ব লাগে। গতিকে x² ৰ ঘাতটো আমি জানো ইয়াত আছে 2 আৰু ইয়াত আপোনাৰ মানে 1। 2 আৰু 1টো আমি জানো পূৰ্ণ সংখ্যা। যিহেতু ইহঁত দুইটা পূৰ্ণ সংখ্যা গতিকে ই বহুপদ হয়। আমি লিখিম ই বহুপদ হয়। আৰু যুক্তিটো আমি এই ধৰণে দিব পাৰো যে x ৰ ঘাত পূৰ্ণ সংখ্যা। কুৱেশ্যন নম্বৰ 2 দিয়া আছে y² + √2। ইয়াত y² ৰ যিটো পাৱাৰ আছে ইয়াক ঘাত বুলি কওঁ, এইটো 2 আছে। 2টো সাধাৰণতে পূৰ্ণ সংখ্যা বা পাৰফেক্ট নাম্বাৰ। যিহেতু ই পাৰফেক্ট নাম্বাৰ গতিকে ই এটা বহুপদ হয়। বহুপদ হয়। যুক্তিটো আমি এনে ধৰণে লিখিব পাৰো যে y ৰ ঘাত পূৰ্ণ সংখ্যা। এবাৰ কুৱেশ্যন নম্বৰ 3 দিয়া আছে 3√t + t √2 এইটো। এতিয়া ইয়াত 3ৰ পিছত যিটো t মানে ৰুটৰ ভিতৰত আছে আমি জানো ৰুটৰ মান হাফ, অৰ্থাৎ ইয়াক যদি আমি লিখো t⁻½ আৰু এইটো tৰ ওপৰত এইটো চলক tটো চলক t চলকৰ ওপৰত পাৱাৰটো 1 আছে কিন্তু ই √2 ই ঠিকে আছে, ই এটা বহুপদ হয়। কিন্তু ইয়াৰ যিটো এইটো ৰাশি এইটো পূৰ্ণ সংখ্যা নহয়। ই কুৱেশ্যন নম্বৰ 4ত দিয়া আছে y + 2/y এইটোত yটো ঠিকে আছে, y ৰ পাৱাৰ 1 আছে। কিন্তু এইটো যিহেতু ভগ্নাংশ আছে আমি যদি এনেকে লিখো y ৰ ওপৰত এটা -1 আনো। -1টো পাৰফেক্ট নাম্বাৰ নহয়, গতিকে ই এটা বহুপদ হ'ব নোৱাৰে। আমি লিখিম ই বহুপদ নহয়। বহুপদ নহয়। নাম্বাৰ 5ত দিয়া আছে x⁻10 + y³ + z⁻50 এইটো এটা বহুপদ হয়। কিন্তু আমাক কুৱেশ্যনটোত সুধিছে যে তলত দিয়াবোৰৰ ৰাশিকেইটাৰ এটা চলকযুক্ত বহুপদ। এটা চলকযুক্ত বহুপদ মানে এইটো এটা চলক, এইটো এটা চলক, এইটো এটা চলক। কিন্তু তিনিওটা চলক বেলেগ বেলেগ আছে, এইটো x আছে, এইটো y আছে, এইটো z। কিন্তু এইটো বহুপদ হয় কিন্তু এটা চলকযুক্ত বহুপদ নহয়। গতিকে এই হিচাপত আমাৰ এনসাৰটো হ'ব ই বহুপদ নহয়। ই বহুপদ নহয়। যুক্তিটো হ'ব বহু চলকযুক্ত বহুপদ। কুৱেশ্যন নম্বৰ 2ত কৈছে প্ৰতিটো x² ৰ সহগ লিখা। 1 নম্বৰত কৈছে 2 + x² + x। প্ৰথমতে আমি জানিব লাগিব সহগ মানেনো কি। সহগ হৈছে প্ৰতিটো চলকৰ ইয়াত থকা যিটো সংখ্যা, ইয়াত একো নাই মানে 1 আছে, ইয়াত একো নাই মানে 1 আছে, বা ইয়াত একো নাই মানে 1 আছে, এইবিলাকে সহগ বুলি কয়। অৰ্থাৎ ইয়াত x² আগত যিহেতু 1 আছে আমি লিখিম x² ৰ সহগ 1। প্লাছ থাকিলে প্লাছ হ'ব আৰু যদি মাইনাছ থাকে দেন মাইনাছ হ'ব। ঠিক তেনেকুৱাকৈ x² ৰ আগত ইয়াত একো নাই মানে মাইনাছ চিনডাল আছে, গতিকে x² ৰ সহগ হ'ব
মাইনাছ আৰু একো নাই মানে আমি জানো ইয়াত এটা 1 এটা থাকে গতিকে -1 এইবাৰ 3 নম্বৰ অংকটোত π/2 x স্কয়াৰ অৰ্থাৎ ইয়াত x স্কয়াৰৰ সহগ হ'ব x স্কয়াৰৰ সহগ x স্কয়াৰৰ ফ্ৰণ্টত আছে π/2 ইয়াৰ সহগটো এটোই হ'ব π/2 কোৱেশ্চন নম্বৰ 4 ত আছে √2x - 1 ইয়াত আমাক যেহেতু x স্কয়াৰৰ সহগ নিৰ্ণয় কৰিব দিছে কিন্তু ইয়াত দেখিছো আমি x স্কয়াৰ যেটো চলক এই চলকটোৱে নাই অৰ্থাৎ x স্কয়াৰৰ সহগ হ'ব 0 কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে 2x - 3 ইনটু x স্কয়াৰ - 3x + 1 এটো যেহেতু ইনটু হৈ আছে গতিকে আমি ইয়াত প্ৰথমতে পূৰণ কৰি ল'ব লাগিব 2x x স্কয়াৰ - 3x + 1 আৰু -3x স্কয়াৰ - 3x + 1 এতিয়া 2x স্কয়াৰ দি এটো পূৰণ কৰিলে পাম 2x কিউব এইটোৰে এটো পূৰণ কৰিলে পাম 6x স্কয়াৰ এইটোৰে এটো পূৰণ কৰিলে পাম 2x 3x স্কয়াৰ -+ 3 9x - 3 এতিয়া সদৃশ যিখিনি ৰাখি আছে সদৃশ ৰাখিখিনি আমি একেলগ কৰিম 2x স্কয়াৰ x কিউব to 2x কিউব হ'ব ইয়াৰ লগত ই আছে গতিকে 9x স্কয়াৰ 2x + 9x 11x আৰু -3 এতিয়া আমি দেখিছো যে আমাক যেহেতু x স্কয়াৰৰ সহগ নিৰ্ণয় কৰিব দিছে গতিকে x স্কয়াৰৰ আগত যেটো আছে x স্কয়াৰৰ সহগ হ'ব মাইনাস চিন আছে মাইনাস আৰু 9 এইটোৱে দিয়া আছে 35 মাত্ৰাযুক্ত এটা দ্বিপদ আৰু 100 মাত্ৰাযুক্ত এটা একপদৰ উদাহৰণ দিয়া 35 মাত্ৰাযুক্ত দ্বিপদ ৰাশিৰ উদাহৰণ দিব দিছে আমি যিকোনো এটা চলক লৈ ফেলে দুটা পদ থাকা এটা এক্সাম্পল দিব কৈছে গতিকে আমি চলকটো লম যে 35 মাত্ৰাযুক্ত দ্বিপদ ৰাশি দ্বিপদ আমি চলকটো ধৰি লও x লৈছো x ৰ ওপৰত পাৱাৰটো 35 আৰু যিকোনো এটা সংখ্যা মানে পাৰফেক্ট নম্বৰ এটা বহলে ই দ্বিপদ ৰাশি হৈ যাব গতিকে 35 মাত্ৰাযুক্ত দ্বিপদ x to the power 35 plus 9 তোমালোকে যিকোনো এটা বেলেগ এক্সাম্পল দিব পাৰা আৰু এবাৰ সুধিছে 100 মাত্ৰাযুক্ত একপদ ৰাশি যেটো আমি যিকোনো চলকৰ ওপৰত 100 ঘাতটো বহাই দিলে হ'ল অৰ্থাৎ y to the power 100 এইটোই হ'ব বা x to the power 100 বা z to the power 100 যিকোনো এটা ওপৰত দিয়া আছে যে তলৰ বহুপদবোৰৰ মাত্ৰা লিখা মাত্ৰা মানে হৈছে ঘাত আমি x ৰ ইয়াত x আছে ইয়াত y আছে ইয়াত t আছে সেইটো চলক লৈ কথা নাবেল চলকটো যে থাকে অৰ্থাৎ ইয়াত আটাইতকৈ সৰ্বোচ্চ যেটো ঘাত হেতুৱে হ'ব ইয়াৰ মাত্ৰা আমি লিখিম x ৰ মাত্ৰা সৰ্বোচ্চ ঘাতটো যেটো 3 আছে গতিকে ইয়াৰ মাত্ৰা 3 হ'ব ঠিক তেনেকৈ y ৰ ওপৰত পাৱাৰ 2 আছে গতিকে y ৰ মাত্ৰা 2 হ'ব আৰু নেক্সট এইটো t ৰ ওপৰত একো নাই মানে আমি 1 এটা থাকা বুলি জানো মানে 1 এটা থাকে t ৰ ওপৰত 1 এটা থাকে t ৰ ওপৰত একো নাই মানে এটা 1 থাকে গতিকে t ৰ মাত্ৰা হ'ব 1 কোৱেশ্চন নম্বৰ 5 ত দিয়া আছে তলৰ ৰৈখিক দ্বিঘাত ত্ৰিঘাত বহুপদ হিচাপে শ্ৰেণী বিভাজন কৰা ৰৈখিক দ্বিঘাত মানে আছে যাৰ ঘাত দুটা আৰু ত্ৰিঘাত মানে আছে যাৰ ঘাত তিনিটা অৰ্থাৎ পাৱাৰ য'ত 3 থাকে সি ত্ৰিঘাত হ'ব য'ত পাৱাৰ 2 থাকে তেন্তে সি দ্বিঘাত হ'ব আৰু য'ত পাৱাৰ 1 থাকে সেইবোৰ হ'ব ৰৈখিক সমীকৰণ এতিয়া ইয়াত আমি দেখিছো ইয়াত x স্কয়াৰ প্লাস x আছে অৰ্থাৎ ইয়াৰ সৰ্বোচ্চ ঘাত আছে 2 গতিকে এইটো হ'ব দ্বিঘাত ইয়াত আছে x minus x কিউব ইয়াত সৰ্বোচ্চ ঘাত আছে 3 গতিকে ই হ'ব ত্ৰিঘাত y plus y square plus 4 অৰ্থাৎ ইয়াৰ সৰ্বোচ্চ ঘাত আছে 2 means দ্বিঘাত দুটা ঘাত আছে গতিকে ইয়াত হ'ব দ্বিঘাত আৰু 4 নম্বৰটোত আছে 1 plus x means ইয়াত এটি চলক যেহেতু ইয়াৰ ওপৰত একো নাই মানে এটা 1 থাকে যদি 1 থাকে তেতিয়া ই দ্বিঘাতও নহয় ত্ৰিঘাতও নহয় ই হ'ব ৰৈখিক সমীকৰণ ই হ'ব ৰৈখিক এইখিনিয়ে উলিয়াব লাগে আনসাৰ